হাই গুৱাহাটী চেনেলে আয়োজন কৰিছে হাই গুৱাহাটী বসন্ত উৎসৱ। আমি আশা কৰিছোঁ যে হাই গুৱাহাটী বসন্ত উৎসৱে আপোনালোকক দিব এখন সম্পূৰ্ণ বিহু মঞ্চৰ মনোৰঞ্জন। বৰ বিহুৱতী, সৰু বিহুৱতী, বিহুৱা, জোৰা নাম, বিহু নাম, বিহু পোচাক, ঢোল বাদন, পেঁপা বাদন, গগনা, সুতুলি আদি প্ৰতিযোগিতাৰে সজাই তুলিব খুজিছোঁ আমাৰ বিহু মঞ্চ। বিশেষকৈ প্ৰতিদিনে থাকিব এজন বিশেষ শিল্পীৰ সংগীত অনুষ্ঠান। সবিশেষ জানিবলৈ অথবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্ক্ৰীনত দিয়া নম্বৰ অথবা হাই গুৱাহাটীৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব চেনেলত যোগাযোগ কৰক। সুপ্ৰভাত। আজি 2 বহাগ, বুধবাৰ 15 এপ্ৰিল 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো শুভ। যান বাহন লাভৰ সম্ভাৱনা আছে। বৃষ ৰাশি। সংগীতত ৰাপ থকা জাতক জাতিকাৰ বাবে দিনটো বিশেষভাৱে শুভ। সুনাম অৰ্জনৰ যোগ আছে। মিথুন ৰাশি। দিনটো আপোনাৰ সুকলমে পাৰ হ'ব। কোনো কৰ্মৰ বাবে যোগাযোগ হ'ব পাৰে। প্ৰেমত আনন্দ। কৰ্কট ৰাশি। কোনো কাৰ্যত আনৰ পৰা সহায় সহযোগ লাভৰ সম্ভাৱনা। কৰ্মত সফল হোৱাৰ যোগ। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। কোনো নতুন যোগাযোগে মনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে। কন্যা ৰাশি। বন্ধুৰ আগমনে মনলৈ আনন্দ কঢ়িয়াই আনিব। দিনটো আপোনাৰ বাবে শুভ। তুলা ৰাশি। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত উন্নতিৰ যোগ। বৃশ্চিক ৰাশি। জ্যেষ্ঠজনৰ আশীৰ্বাদে মনলৈ আনন্দ কঢ়িয়াই আনিব। দিনটো আপোনাৰ বাবে শুভ। ধনু ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে ধনাগমনৰ দিন। পুৰণি সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব পাৰে। মকৰ ৰাশি। দিনটো আপোনাৰ কৰ্মব্যস্ততাৰে পাৰ হ'ব। কোনো নতুন যোগাযোগ হ'ব পাৰে। কুম্ভ ৰাশি। ভ্ৰমণ যোগ আছে। দূৰ ভ্ৰমণে মনলৈ আনন্দ কঢ়িয়াই আনিব। মীন ৰাশি। দিনটো সামাজিক কৰ্মত ব্যস্ততাৰে পাৰ হ'ব। দিনটো আপোনাৰ বাবে শুভ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক। হাই গুৱাহাটী চেনেলে আয়োজন কৰিছে হাই গুৱাহাটী বসন্ত উৎসৱ। আমি আশা কৰিছোঁ যে হাই গুৱাহাটী বসন্ত উৎসৱে আপোনালোকক দিব এখন সম্পূৰ্ণ বিহু মঞ্চৰ মনোৰঞ্জন। বৰ বিহুৱতী, সৰু বিহুৱতী, বিহুৱা, জোৰা নাম, বিহু নাম, বিহু পোচাক, ঢোল বাদন, পেঁপা বাদন, গগনা, সুতুলি আদি প্ৰতিযোগিতাৰে সজাই তুলিব খুজিছোঁ আমাৰ বিহু মঞ্চ। বিশেষকৈ প্ৰতিদিনে থাকিব এজন বিশেষ শিল্পীৰ সংগীত অনুষ্ঠান। সবিশেষ জানিবলৈ অথবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্ক্ৰীনত দিয়া নম্বৰ অথবা হাই গুৱাহাটীৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব চেনেলত যোগাযোগ কৰক।